এই মুহূৰ্তত লৈ আহিছোঁ ব্ৰেকিং নিউজ। ৰেলৰ চিৰিত লাগি ধৰিল এখন যাত্ৰীবাহী বাহন। তীব্ৰ গতিত আহি আছে ৰেল। এখন যাত্ৰীবাহী টাটা চুমু ট্ৰেইন লাইনৰ পাৰ কৰিব লওঁতে ট্ৰেইন চিৰিত আবদ্ধ হৈ পৰে। দ্ৰুত গতিত ডিব্ৰুগড় অভিমুখৰ ফালৰ পৰা অহা এখন ট্ৰেইনক স্থানীয় ৰাইজে হাত জোকাৰি ট্ৰেইনখন ৰখাবলৈ কোৱা ট্ৰেইন পাইলটে ট্ৰেইনখন ৰখাই দিয়ে, কথমপি ৰক্ষা পৰে। চিলাপথাৰ অন্তৰ্গত চাব চেণ্টাৰৰ পৰা দলংগুৰি যোৱা ৰাস্তাত ৰেলৰ চিৰিত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনা হোৱাৰ পৰা ভালে ভালে বাচি গ'ল বাহনখন। দেখিছোন এই ট্রেন সিঁড়িত গাড়ীখন পচি গ'ল। ট্ৰেইনো আহি পালে আৰু নহবই চাগে আৰু দেখিছনে ট্ৰেইনো আহিলেগে আৰু এই ট্ৰেইনো আহি পালে। नहीं गाड़ी को पहुंचले साइड দিব চাগে ও রখিলে দে ট্রেন কো রখিলে ধন্যবাদ। রাজে বহুত সহায় কৰিছে বাৰু। ট্রেনটো যিয়ে নহওক ৰখি দিলে বাৰু। ট্রেনে যে ৰখি দিলে বহুত ধন্যবাদ দিব লাগিব দেই ট্ৰেইনক। লাগিছে পঁচিছ বাচিলে দেই। হল এটা যাব পাৰে আৰু এই চিৰিত আছি পথাৰত কিবা হ'ল বুলিহে আহিবই আৰু বন্ধ হ'ব ৰাস্তা বন্ধ হ'ব। ধন্যবাদ 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 দিছো। আজি ইয়াৰ ৰাইজে বহুত এইটো সহায় কৰিবলৈ আহিলে বোলেহে বাচিলে, নহ'লে একদম লগালগ ট্ৰেইনো আহি পালে ন, নাবাচিলে হয় মানে। এতিয়া পাইন চাইন ল'ব চাগে দেই। আকৌ ট্ৰেইনটো ৰখি গ'লগে। বহুত ভাগ্য ভাল তাৰ দে আজি পুৰা ডিজেল গিৰি আছে ফাটি গ'ল।